দলংখন হবগৈনে ছাৰ মাজুলীলৈ। কবি কিশোৰ মঞ্জিত বৰা। দলংখন আধাতে ৰৈ গ'ল ছাৰ, আমাৰ সপোনটো আধাতে ৰৈ গ'ল। দলংখন হবগৈনে ছাৰ, বৰ আশাৰে ৰৈ আছিলো। ৰৈ থাকি আমি বেয়া নাপাওঁ, কাৰণ ৰৈ ৰৈয়ে আমি ডাঙৰ হৈছো। আমি যে মাজুলীবাসী, শ্ৰীকৃষ্ণৰ দৰে 100 বাৰলৈ ৰৈ থাকিব পাৰো আমি। দলংখন আধাতে ৰৈ গ'ল। ব্ৰহ্মপুত্ৰৰ মাজত ইতিমধ্যে চোৰে ৰথ কাটি খুটাকেইটা তহিলং কৰিছে। পানী কাউৰীবোৰে হিয়া ধুনি কান্দে। ফেৰীত আহোঁতে, জাহাজত আহোঁতে বাৰে বাৰে ভাবো, দলংখন হ'ব, মৰকৈ হ'ব। কিন্তু দলংখনচোন ৰৈ গ'ল ছাৰ। খুটাকেইটাই মন মাৰি চাই থাকে আকাশলৈ। আকাশেদি আপুনি উৰি যাওঁতে আপোনাক কথাটো ক'ব খোজে খুটাকেইটাই, ছাৰ, যে সিহঁতে ইপাৰৰ পৰা সিপাৰলৈ দুহাত মেলিব খোজে। মাজুলী সদায় এইপাৰে ৰৈয়ে যাব নেকি ছাৰ? মাজুলী কি ব্ৰহ্মপুত্ৰৰ বুকুৰ এটা নিলিখা কবিতা হৈয়ে থাকি যাব? আৰু কিমান দিন ইয়াত জুই লগা দৰত বস্তু কিনিম? আমি সাধাৰণ যদু মধু। ৰাসত আহিলে চবকে এৰি দিওঁ নিজৰে খোৱা পাতি। এতিয়া আপোনালোকে আমাৰ দুখত অকণমান কান্দিব নোৱাৰেনে? মৰাৰ আগতে দলংখন এবাৰ চাই যাবলৈ বৰ হেঁপাহ আছে। দলংখন হবগৈনে ছাৰ? এতিয়া বৰ আশাৰে সুধিছো ছাৰ, দলংখন হবগৈনে মাজুলীলৈ?